পাহাৰৰ মানে একেবাৰে টপত আছোঁ আৰু আগতে মই ইয়াৰ পৰা ভিউটো দেখাইছোঁ দেই আৰু বিশেষকৈ এইটো সময়ত মানে এনেকুৱা আল্টিমেট ভিউ এটা হয় এটা কথা কওঁ দেই বেয়া নাপাব কোনো হেল্ল' বন্ধুসকল ৱেলকাম টু নিউ ভ্লগ আশা কৰোঁ সকলো ভালে আছে আৰু লাষ্টৰ ভ্লগত দেখিলে আপোনালোকে আমি ঘৰ আহি পালোঁ আৰু আহি পোৱাৰ পিছৰ দিনাখন হৈ গ'ল তিলানী মানে তিলানী বুলি এইকাৰণে কৈছোঁ যিসকলে ভ্লগবোৰ কণ্টিনিউ চাই গম পাব আমাৰ ডাঙৰ বৰ্তাজন ঢুকাইছিলে আৰু তিলানীৰ দিনাখন মায়ে গোটেই ঘৰৰ কাপোৰ কানি ধুই মেলি মানে শেষ কৰি পেলাইছে আৰু মানে কি ক'ম আৰু যোৱাৰ অহাৰ যিটো ভাগৰটো মৰাই নাই আকৌ আহি পেলাই কাপোৰ ধোৱা মানে এক্সট্ৰা এইবিলাক মানে অৱস্থা বেয়া হৈ গৈছে আৰু আজি মানে বিনি আহি আছে তাই মানে অলৰেডি আধা ৰাস্তা আহি পালেই আৰু খুব বেছি 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত আহি পাই যাব আৰু মই কৈছোঁ ন মায়ে কাপোৰ লগাই আছে এতিয়া কঁকাল বিষ হৈ গৈছে ন কঁকাল বিষ হৈছে দেই বোৱাৰী আনে আমাৰ ল'ৰাই আৰু মানে এনেকুৱা নিজকে লেতেৰা পেটাৰ লাগিছে নহয় কি ক'ম আৰু দহা নোযোৱালৈকে বোলে কাটিব নাপায় গতিকে এনেকৈ থাকিব লাগিব আৰু এতিয়া সময় আবেলি 4:30 বাজি গ'ল আৰু আমাৰ ঘৰৰ মানুহ আহি পাই গ'ল মানে বিনি আহি পাই গ'ল সেইকাৰণে আহি পালি 4টা বজাত আহি পাইছে আৰু আধা ঘণ্টামান অকণ লেটকৈ ভিডিঅ'টো শ্বুট কৰিলোঁ আৰু আহি পাই এতিয়া কি খাব আৰু কি কয় সিজোৱা বুট কাবুলী বুট কাবুলী বুট আৰু মিঠাই চাহ মাও খাই আছে এইফালে আৰু সন্ধিয়া এবাৰ চুবাই দেখুৱা কেনেকৈ চুবাইছে মায়ে আমাৰ আৰু অলপমান পিছত মানে ভাত খাব হ'বই এইকেইদিন সন্ধিয়া কি হৈছে 7টা-8টা বজাত ভাত খাই দিছোঁ আৰু 8:30 মানত শুই গৈছোঁ কালিতো আৰু সোনকালে কালি 5টা বজাতে ভাত খাইছোঁ কিন্তু শুওঁতে সদায় ৰাতি 12টা বাজে ৰাতি ভোক লাগে ন 7টাতে ভাত খাই 6টাতে ভাত খাই ৰাতিডাল ভোক লাগে আমেৰিকা নহয় আৰু সেইবুলি ক'ম হ'লেও এদিনৰ কাৰণে আহিছোঁ ন অকণমানতো মৰম পাবই লাগিব সেয়া বুট খাব অলপ ভাতে খাম আৰু ভাত খাম কলপাত কাটিম কিন্তু ভাল লাগিছে কলপাতৰ ভাত খাই পেলাই উৎপাতো কৰিবলৈ নাপাওঁ যিটো কামৰ কাৰণে আহিছিলোঁ আমি কামটোতো গম পাইছে আপোনালোকে আচলতে দুখ লাগিছে যদিও মানে এটা কাৰণে ভালো লাগি আছে কাৰণ আত্মাটো শান্তি পাইছে কথাটো সেইটো কাৰণ যিহেতুকে বহুত কষ্ট পাই আছিলে বহুত বেছি কষ্ট পাইছে আৰু সেনেকুৱা অৱস্থাত চোৱাই থকাতকৈ এনেকৈ মানে হেৰি হোৱাটো মানে বেছি ভাল হৈছে আৰু সকলোৰে মুখে মুখে সেইটোৱে কথা মইতো বাৰু এইটো অৱস্থাত দেখা নাপালোৱেই মই ভাল অৱস্থাতে দেখা পালোঁ মই গোটেইবোৰে দেখা পাইছিলে গতিকে আৰু সেইটো কাৰণে মানে ভাল লাগি আছে সেইকাৰণে আপোনালোকে ভাবিব পাৰে যে যিটো কামত আহিছে কিয় ফূৰ্তি ইমান সেইটো কথা আচলতে মানে ধৰক বাকী কেইটা মানুহতো ভাল থাকিব লাগিব খাব লাগিব বয়স হৈছিলে 83 ইয়াৰ্ছ আগৰ খাদ্য চাদ্য বুলিহে মানে ইমান দিন ধৰক ভালকৈ থাকিলে আজিকালি হোৱাহেঁতেনতো আৰু চাও আনবক্সিং কৰিছোঁ আনবক্সিং দেখো আনবক্সিং আছে দেই মই এইটো টোপোলা দিয়ে বুলি কয় যে টোপোলাবোৰ দিবলৈ মানুহবোৰ আহি আছে এতিয়াও মানে মায়ে কথা পাতি আছে আহি বহিছে কথা পাতি আছে কমলা আপেল গাজৰ আৰু ইয়াত বা কিবা আছে ইয়াতে ক'লা পলিথিন বুলিবলৈ আগতে মানে মাংসহে মানে যায় ইয়াতো আপেলে আছে এইটো আপেল আৰু এইফালে কল এইফালে আটা সেয়া ডালিম এইবিলাক দেখিছে বস্তু টাইম চাওক 8টা বজাত ভাত বনাই আছে আজি বিলাহী সিজাব আৰু এইফালে দালি এইটো দালি কাৰ প্ৰিয় কমেণ্ট কৰি জনাব কিন্তু দেই এই দালিটো বহুতে ভাল পায় এইফালে কল আলু এইয়া আমাৰ ভাত খোৱা পৰ্ব বিনি বহিছে সেইফালে দেউতা জোৱাই চবতকৈ মজা বি জলকীয়া সেইদিনা বজাৰৰ পৰা দেখি মানে লৈ আনিছোঁ জলকীয়া ল'লোঁ উস্তাদি মাৰি ডাঙৰ টুকুৰা এটা কেনেকুৱা জ্বলা মানে জলকীয়া মাথালৈকে টিঙাইছে কি ভয়ংকৰ জ্বলা মানে কন্দুৱাই দিলে কৈছোঁ নহয় আৰু জ্বলা পানী খাইছোঁ ঠাণ্ডা পাম বুলি পানী খোপাও গৰম জ্বলা পাইছেনে তো বন্ধুসকল এতিয়া সময় হৈ গ'ল ৰাতি মানে জলকীয়া খাই বৈ মানে শুই গ'লোঁ আৰু তাৰপিছত ৰাতিপুৱাতে উঠি পেলাই আজি মানে বিনিহঁতৰ ঘৰৰ ফেমিলি আহি আছে তাৰপৰা আৰু তাৰপৰা মানে খবৰ ল'বই আহিব আৰু মানে কথা পাতিছে আইতাৰ লগত আইতাই ফোন আইতা কি কৰি আছা অঁ বহা
ঠিকে আছে দিয়া আৰু সময় হ'ল এতিয়া 1:34 বৰ্তা আৰু বিনি দেউতাক আহি পালে আৰু তেওঁলোকে চাহ তাহ খাই আছে আৰু ভাবিছোঁ আজি মানে অলপমান এতিয়া ওলাই যাম অলপমান ওচৰতে আছে মই আগত দেখুৱাইছিলোঁ টকলা পাহাৰ বুলি ধুনীয়া ওচৰত পাহাৰ এটা আছে যিসকলে চোৱা নাই ভিডিঅ'টো চাব পাৰিব বিৰাট ধুনীয়া পাহাৰ আৰু টকলা পাহাৰ বুলি কিয় কয় মই তাত কৈছিলোঁ মানে এজোপা ওপৰত গছ নাই ডাঙৰ ডাঙৰ চব মানে পূৰা টকলা আৰু মানুহ যে টাকলা কৰিলে যেনেকুৱা অৱস্থা হয় তেনেকুৱা অৱস্থা টকলা পাহাৰখনৰ সেইকাৰণে নামটো দিছে টকলা পাহাৰ আহক আমি গৈ থাকোঁ তো নগ'ল আহি পাই গ'লোঁ আমি আৰু আহি পালোঁ মানে কি আগতে এবাৰ মই আহিছোঁ বিনি মই আৰু উজ্জ্বল এবাৰ আহিছিলোঁ আপোনালোকে ভিডিঅ' চাই যিসকলে চোৱা নাই চাব আৰু চাওক ক'ত আছোঁ একদম পাহাৰৰ ওপৰত উঠি আহি আছোঁ এতিয়া আৰু মানে সন্ধিয়া হ'ব লৈছে ন লাহে লাহে গতিকে মানে পোহৰটো কমি কমি আহিছে এইখিনি ঠাই যদি ডুবে কিবা কাৰণত তেজপুৰ নাথাকিব আৰু চেচ পাহাৰৰ মানে একেবাৰে টপত আছোঁ আৰু আগতে মই ইয়াৰ পৰা ভিউটো দেখাইছোঁ দেই আৰু বিশেষকৈ এইটো সময়ত মানে এনেকুৱা আল্টিমেট ভিউ এটা হয় মানে বেলিটো একদম তলত আছে ন অলপ পিছত বেলিটো ডুবি যাব 3:30 বাজি গ'ল দিয়া চাওক গোটেইখন সেউজীয়া ওপৰত নীলা মাজত সেউজীয়া তলত মাটিৰ ৰং ইফালে শিল আমাৰ ঘৰটো এই তেনেকুৱা মানত হ'ব সেই তেনেকুৱা মানত হ'ব সেই তেনেকুৱা মানত সেইফালে হ'ব আমাৰ ঘৰটো বুজিছা কিন্তু এতিয়াতো আৰু লাপাতা হৈ আছে অঁ সেইফালে ইফালে সেই আছে ঘৰ মানুহৰ ঘৰ এইটো কিন্তু পাহাৰৰ গাতেই আছে দেই ভৈয়ামত নহয় আৰু সঁচাকৈ মানে তেজপুৰখন পূৰা প্ৰেমৰ নগৰী বুলি কয় যে একদম প্ৰমাণ আছে শিলত কাটি কাটি লিখিছে কি লাবিব R+N আমি মানে বেছি দেৰি নকৰাৰ কাৰণটো হ'ল মই দুটা কাৰণ আছে এবাৰতো মই দেখুৱাইছোঁ আগতে এটা স্পেচিয়েল ভিডিঅ' মানে ইয়াত আহি পেলাই বনাইছোঁ আপোনালোকে বহুত তাত মৰম দিছিলে যিসকলে চোৱা নাই মই আকৌ কৈছোঁ চাই ল'ব এইটো ভিডিঅ' মানে বহুত ধুনীয়া ঠাই হয় ইয়াত আহিলে মানে মনটো বহুত শান্তি লাগে বেলেগ কথা একো নাই একদম পাহাৰৰ ওপৰত আছে নিজান নিস্তব্ধ ঠাই ইয়াতে মানে এনেকুৱা এতিয়া যে আছোঁ ন ইয়াতে গাড়ী মটৰৰ শব্দ দূৰৰে কথা মানুহৰ হাই হুলস্থুলো নাই লগতে অলপ যদি ভালকৈ মানে চাইলেণ্ট হৈ শুনা যায় ন ইয়াতে মানে চৰাই মাত জিলিৰ মাত চব শুনিব ইয়াতে সেইটো কাৰণে খুব ভাল লাগে আৰু দ্বিতীয় মেইন কথাটো হ'ল আজি এতিয়া মানে এওঁলোক উভতি যাবতো গতিকে দূৰ জেগা সেইকাৰণে আমি ইয়াৰ পৰা এতিয়া সোনকালে ওলাই দিম অঁ খুৰা যাওক আৰু আহিব বাছ জাষ্ট ঘৰ আহি পাইছোঁ ঐ আৰু আহি পাই এডালক চা মুখডাল কি গেলা গুনাইছে ঐ তৰুণসকল এতিয়া সময় হৈ গ'ল 8:30 ঘড়ীত চাগে দেখি আছে অলপ ওলাই মেলি গ'লোঁ আহি পেলাই তাৰপিছত এটা কথা কওঁ দেই বেয়া নাপাব কোনো এইটোতো বিয়াৰ বতৰ গম পাইছেই আৰু ওলাই যাওঁতে মানে ইমান বাহিৰত ঠাণ্ডা চুৱেটাৰ পিন্ধিছোঁ জেকেট পিন্ধিছোঁ ডিঙিত মাফলা মাৰিছোঁ টুপি পিন্ধিছোঁ হেলমেট পিন্ধিছোঁ তথাপিও মানে ঠাণ্ডাটো লাগি আছে অলপমান নলগা নহয় কিন্তুটোৱেই মেইন বস্তু হা ইয়াতে শুনিব ভালকৈ আৰু বেয়া নাপাব কোনো মই আকৌ কৈছোঁ এই বিয়াবোৰতো চলি আছে বিয়াবোৰ যাওঁতে দেখিছোঁ চব মানে মাইকী মানুহ ছোৱালী মানুহবোৰে মানে অকল ব্লাউজটো মানে পিন্ধি একো চুৱেটাৰ জেকেট একো নোহোৱাকৈ গৈ আছে এক বিন্দাছ গৈ আছে এনেকুৱা মানে লাগিছে দেখি পেলাই আমি কিবা পাগল নেকি যেন জুলাই মাহ আগষ্ট মাহ আমি নিজকে চাইছোঁ আমি ওলাই গৈছিলোঁ আৰু মানে বিয়া ঘৰ মে এচা কিয়া হে মানে কি ক'ম আৰু বিনি আহিছে মানে তাকে কৈছোঁ বিয়া ঘৰতনো কি আছে যে ইমান গৰম উঠি যায় না জেকেট লাগে না চুৱেটাৰ লাগেতো কিন্তু ল'ৰাবিলাকে ঠিকে পিন্ধিছে দেই পূৰা কোট চুট জেকেট চব পিন্ধি আছে কিন্তু ছোৱালীবিলাকে হাত কটা পিন্ধি পেলাই বা আকৌ ব্লাউজ পিন্ধি হে ভগৱান নাজানো আৰু ভগৱানৰ কি লীলা আৰু যি নহওক বেছি লীলা নকৰোঁ বেয়া পাব নহ'লে আপোনালোকে আৰু আজি ভ্লগটো বেছি দীঘল নকৰোঁ সিমানে শেষ কৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি চেনেল প্ৰথমতে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে দুইটো মোৰ ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে বাই বাই